হেল্ল' ফ্ৰেণ্ডছ, হয় আপোনালোকে ঠিকে দেখিছে ভিডিঅ'টোৰ টাইটেলত যে আমাৰ অসম চৰকাৰে প্ৰতি মাহে 2500 টকাকৈ দিয়ে ছোৱালী মানুহক পঢ়িবৰ কাৰণে। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কিন্তু প্ৰথমতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। এতিয়া আহক ঘূৰি আহোঁ ভিডিঅ'টোলৈ। চ' আমাৰ অসম চৰকাৰে এটা আঁচনি চলায়। আঁচনিটোৰ নাম হৈ গ'ল যে নিযুত মইনা আঁচনি। এই আঁচনিটো কি হয়, যাতে ছোৱালীবোৰে সোনকালে বিয়া নাপাতে আৰু নিজৰ পঢ়া শুনাটো কণ্টিনিউ কৰে। সেইটো কাৰণে আমাৰ অসম চৰকাৰে প্ৰত্যেক মাহে ছোৱালী মানুহক এটা পইচা দিয়ে। এই পইচাটো যে দিয়ে তাত কোনো ইকনমিক ষ্টেটাছ নাচায়, কাৰ কিমান প্ৰতি বছৰে ইনকাম হ'লে একো নোখোজে, চবকে দিয়ে। খালি হ'ব লাগিব যে গভৰ্ণমেণ্ট স্কুল কলেজ বা ইউনিভাৰ্চিটিত পঢ়িব লাগে। চ' কিমানকৈ দিয়ে? যোনবোৰ ক্লাছ 11ৰ ষ্টুডেণ্ট হয় ছোৱালীবোৰক, 11ৰবোৰক প্ৰত্যেক মাহে 1000 টকাকৈ দিয়ে। আৰু যোনে গ্ৰেজুৱেশ্যনৰ ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছে, BA BSc বা BCom, তাহাঁতক প্ৰত্যেক মাহে 1250 টকাকৈ দিয়ে। আৰু যোনে পষ্ট গ্ৰেজুৱেশ্যনত এডমিশ্যন লৈছে, MA হৈ গ'ল, MSc হৈ গ'ল, M.Com হৈ গ'ল, তাহাঁতক প্ৰত্যেক মাহে 2500 টকাকৈ দিয়ে। চ' প্ৰথম যেতিয়া আপোনালোকে এপ্লাই কৰিব, প্ৰথম আপোনালোকে এপ্লিকেশ্যন কৰিব লাগিব। চ' দ্বিতীয় বছৰৰ পৰা আপোনালোকে একো এপ্লিকেশ্যন কৰিব নালাগে। আপোনালোকে যে ইউনিভাৰ্চিটিখনত পঢ়ি আছে তাৰ কাৰণে ইউনিভাৰ্চিটি হেডজনৰ পৰা এখন চাৰ্টিফিকেট ল'লেই হ'ল। চ' আপোনালোকৰ এইটো বস্তু কণ্টিনিউ হৈ থাকিব। চ' গম পালে, যোনে 11ত এডমিশ্যন লয়, 11ত এডমিশ্যন লোৱা ছোৱালীবোৰক প্ৰত্যেক মাহে 1000 টকাকৈ দিয়ে। আৰু যোনে গ্ৰেজুৱেশ্যনৰ ফাৰ্ষ্ট ইয়েৰ এডমিশ্যন লয় তাহাঁতক প্ৰত্যেক মাহে 1250 টকাকৈ দিয়ে। আৰু যোনে পষ্ট গ্ৰেজুৱেশ্যনৰ এডমিশ্যন লয় তাহাঁতক প্ৰত্যেক মাহে 2500 টকাকৈ দিয়ে। খালি ইয়াত এটা আছে যে কাক নিদিয়ে। যোনবোৰ ছোৱালী মিনিষ্টাৰ বা MP MLA ছোৱালী হয় তাহাঁতক নিদিয়ে। আৰু যোনবোৰ ছোৱালীয়ে প্ৰজ্ঞান ভাৰতী স্কিমৰ আণ্ডাৰ স্কুটাৰ লাভ কৰিছিলে তাহাঁতি নাপায়, বাকী চবেই পাব। আহক এইখিনিতে এটা আমাৰ CM ছাৰৰ ইণ্টাৰভিউ চাই লওঁ। ফৰ্মত একোৱে নাই, কোন চনত পাছ কৰিলোঁ, ক'ত এডমিশ্যন ল'লোঁ, কোনো ডকুমেণ্ট দিব নালাগে, কোনো কাগজ দিব নালাগে। কাৰণ ইতিমধ্যে সমৰ্থ পৰ্টেলত আৰু আমাৰ হায়াৰ ছেকেণ্ডেৰীৰ বাবে দৰ্পণ পৰ্টেলত তেওঁলোকে গোটেই ডেটা দিয়ে থৈ দিছে। গতিকে আমি ইয়াত কোনো মাৰ্কশ্বিট বিচৰা নাই, ফটোষ্টেট বিচৰা নাই, এটেচ কপি বিচৰা নাই, ইনকামৰ প্ৰমাণ পত্ৰ বিচৰা নাই। অৰ্থাৎ গাঁওবুঢ়া মৌজাদাৰ ক'তো যাব নালাগে, এখন চিম্পল ফৰ্ম। ইয়াত মাত্ৰ এটাই আছে যে দেউতাক মাকৰ এটা চহী লাগে, যাতে দেউতাক মাকে গম পায় যে চৰকাৰে ইমানখিনি মোৰ ছোৱালীজনীক সহায় কৰিছে, গতিকে মোৰ আৰ্থিক বোজাটো কিছু পৰিমাণে কমি 1000 টকা 1200 টকা 2500 টকা যদি আমাৰ ছোৱালীসকলে সদায় প্ৰত্যেক মাহত পায়, কিমান ছোৱালীৰ দেউতাক মাকে নিজৰ কষ্ট লাঘৱ হ'ব আৰু ছোৱালীসকলে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি কলেজ আৰু স্কুললৈ যাব পাৰিব। চ' আজিৰ ভিডিঅ'টো এইখিনি আছিলে। আশা কৰিছোঁ আপোনালোকে ভাল পালে ভিডিঅ'টো, কিবা এটা নতুন বস্তু শিকিব পালে। যদি ভাল পাইছে মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ত' আজিৰ ভিডিঅ' এয়াই আছিলে। লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত। জয় আই অসম।